তোমালোকে জানানে কোনটো তেজৰ গ্ৰুপৰ মানুহ অতি বেছি বুদ্ধিমান হয়? কোনবোৰ খাদ্য অতিৰিক্তভাৱে সেৱন কৰিলে কেঞ্চাৰ হ'ব পাৰে? কোনটো ৰোগত অত্যাধিক প্ৰস্ৰাৱ হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে কোনটো মাছ বেছিকৈ খালে কেঞ্চাৰ হ'ব পাৰে? অপশ্যন এ পুঠি মাছ, অপশ্যন বি কপাহী মাছ, অপশ্যন চি তেলাপিয়া মাছ, অপশ্যন ডি হিলচা মাছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেলাপিয়া মাছ। তেলাপিয়া মাছ বেছিকৈ খালে কেঞ্চাৰ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জিৰাৰ লগত কি খালে পেটৰ চৰ্বি কমি যায়? অপশ্যন এ হালধীয়া, অপশ্যন বি নেমু, অপশ্যন চি গাখীৰ, অপশ্যন ডি আদা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আদা। জিৰাৰ লগত আদা খালে পেটৰ চৰ্বি কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰত কিমান লিটাৰ তেজ থাকে? অপশ্যন এ 2ৰ পৰা 3 লিটাৰ, অপশ্যন বি 3ৰ পৰা 4 লিটাৰ, অপশ্যন চি 4ৰ পৰা 5 লিটাৰ, অপশ্যন ডি 6ৰ পৰা 7 লিটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 4ৰ পৰা 5 লিটাৰ। মানুহৰ শৰীৰত 4ৰ পৰা 5 লিটাৰ তেজ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। এলাৰ্জি ৰোগীৰ বাবে কোনটো ফল বেছি ক্ষতিকাৰক? অপশ্যন এ কল, অপশ্যন বি লিচু, অপশ্যন চি কঁঠাল, অপশ্যন ডি আম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কল। এলাৰ্জি ৰোগীৰ বাবে কল বেছি ক্ষতিকাৰক। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অতিৰিক্ত চেনি সেৱন কৰিলে কি ৰোগ হয়? অপশ্যন এ হাৰ্ট এটেক, অপশ্যন বি পাথৰ, অপশ্যন চি ৰক্তহীনতা, অপশ্যন ডি ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডায়েবেটিছ। অতিৰিক্ত চেনি সেৱন কৰিলে ডায়েবেটিছ ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰক্তহীনতা হ'লে কিহৰ অভাৱ দেখা দিয়ে? অপশ্যন এ কেলচিয়াম, অপশ্যন বি ফছফৰাছ, অপশ্যন চি আইৰণ, অপশ্যন ডি জিংক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আইৰণ। ৰক্তহীনতা হ'লে আইৰণৰ অভাৱ দেখা দিয়ে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰৰ কোনটো অংগই ইনচুলিন উৎপাদন কৰে? অপশ্যন এ বৃক্ক, অপশ্যন বি হৃদয়, অপশ্যন চি যকৃত, অপশ্যন ডি অগ্নাশয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অগ্নাশয়। শৰীৰৰ অগ্নাশয় নামৰ অংগই ইনচুলিন উৎপাদন কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফলে কাপোৰ পৰিষ্কাৰ কৰাত সহায় কৰে? অপশ্যন এ কল, অপশ্যন বি নেমু, অপশ্যন চি লিচু, অপশ্যন ডি আম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেমু। নেমুৱে কাপোৰ পৰিষ্কাৰ কৰাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল গাখীৰৰ লগত খালে বিষাক্ত হ'ব পাৰে? অপশ্যন এ আম, অপশ্যন বি কল, অপশ্যন চি কঁঠাল, অপশ্যন ডি আনাৰস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আনাৰস। আনাৰস নামৰ ফল গাখীৰৰ লগত খালে বিষাক্ত হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনবোৰ খাদ্য অতিৰিক্তভাৱে সেৱন কৰিলে কেঞ্চাৰ হ'ব পাৰে? অপশ্যন এ কণী, অপশ্যন বি মাছ, অপশ্যন চি মাংস, অপশ্যন ডি গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাংস। মাংস নামৰ খাদ্য অতিৰিক্তভাৱে সেৱন কৰিলে কেঞ্চাৰ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কল পৃথিৱীৰ কোনখন দেশৰ প্ৰধান খাদ্য? অপশ্যন এ নেপাল, অপশ্যন বি ভূটান,
অপশন সি উগান্ডা, অপশন ডি ডেনমার্ক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন সি উগান্ডা। কল পৃথিৱীৰ উগান্ডা নামৰ দেশৰ প্ৰধান খাদ্য। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো শাক পাচলি খালে মুখখন সুন্দৰ হয়? অপশন এ বুটমাহ, অপশন বি আলু, অপশন সি কচু, অপশন ডি মেথি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন এ বুটমাহ। নিয়মিত বুটমাহ খালে মুখখন সুন্দৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰতৰ সৰ্বাধিক ৰূপৰ উৎপাদনকাৰী ৰাজ্য কোনখন? অপশন এ দিল্লী, অপশন বি বিহাৰ, অপশন সি ৰাজস্থান, অপশন ডি গুজৰাট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন সি ৰাজস্থান। ভাৰতৰ সৰ্বাধিক ৰূপৰ উৎপাদনকাৰী ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ওজন কমাবলৈ ৰাতিপুৱা খালী পেটত কি খাব লাগে? অপশন এ কণী, অপশন বি মাছ, অপশন সি গাখীৰ, অপশন ডি নেমুৰ পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন ডি নেমুৰ পানী। ওজন কমাবলৈ ৰাতিপুৱা খালী পেটত নেমুৰ পানী খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশন এ নিউয়ৰ্ক, অপশন বি লণ্ডন, অপশন সি পেৰিছ, অপশন ডি জেনেভা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন এ নিউয়ৰ্ক। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ৰোগত অত্যাধিক প্ৰস্ৰাৱ হয়? অপশন এ জণ্ডিছ, অপশন বি ডায়েবেটিছ, অপশন সি বৃক্কৰ পাথৰ, অপশন ডি আলচাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন বি ডায়েবেটিছ। ডায়েবেটিছ ৰোগত অত্যাধিক প্ৰস্ৰাৱ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জ্বৰ জোখা যন্ত্ৰটোৰ নাম কি? অপশন এ থাৰ্মোমিটাৰ, অপশন বি বেৰমিটাৰ, অপশন সি মনোমিটাৰ, অপশন ডি হাইড্ৰমিটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন এ থাৰ্মোমিটাৰ। জ্বৰ জোখা যন্ত্ৰটোৰ নাম হৈছে থাৰ্মোমিটাৰ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কেদাৰনাথ মন্দিৰ ক'ত অৱস্থিত? অপশন এ দিল্লী, অপশন বি উত্তৰাখণ্ড, অপশন সি ৰাজস্থান, অপশন ডি হিমাচল প্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন বি উত্তৰাখণ্ড। কেদাৰনাথ মন্দিৰ উত্তৰাখণ্ডত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ভিটামিনৰ অভাৱত ৰাতি অন্ধতা হয়? অপশন এ ভিটামিন এ, অপশন বি ভিটামিন কে, অপশন সি ভিটামিন সি, অপশন ডি ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন এ ভিটামিন এ। ভিটামিন এৰ অভাৱত ৰাতি অন্ধতা হয়। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনটো তেজৰ গ্ৰুপৰ মানুহ অতি বেছি বুদ্ধিমান হয়? অপশন এ গ্ৰুপ, অপশন বি বি গ্ৰুপ, অপশন সি এ বি গ্ৰুপ, অপশন ডি ও গ্ৰুপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন বি বি গ্ৰুপ। বি গ্ৰুপৰ তেজৰ মানুহ অতি বেছি বুদ্ধিমান হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।